আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে গহপুৰৰ দহদুবিয়াত মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ 37 সংখ্যক ৰাজ্যিক পূৰ্ণাংগ অধিৱেশনখন আৰম্ভ হৈছে। গহপুৰৰ দহদুবিয়াত মুক্তিযোদ্ধা স্বৰ্গীয় মাধুৰাম প্ৰভু ক্ষেত্ৰত পূৰ্ণাংগ অধিৱেশনখন অনুষ্ঠিত হৈছে। আজি মূল তোৰণ উন্মোচন কৰাৰ পৰৱৰ্তী সময়ত ধৰ্মধ্বজা উত্তোলন কৰে সত্ৰ সমাজৰ ৰাজ্যিক সভাপতি দেৱকান্ত আচাৰ্যই। অধিৱেশনথলীত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ভক্তসকলৰ মনত আনন্দময় পৰিৱেশ। দূৰৰ প্ৰতিনিধিসকলক শুশ্ৰূষাৰ বাবে সকলোৱে হাতে কামে লগা দেখিবলৈ পোৱা গৈছে। আই মাতৃসকলেও হাত উজান দিছে। সকলোৰে সুবিধাৰ বাবে বাণিজ্য মেলাৰো আয়োজন কৰা হৈছে। সকলোতে আনন্দময় পৰিৱেশ। আগন্তুক দিন দুটাত অধিৱেশনথলী লোকে লোকাৰণ্য হৈ পৰিব। পৰিণত হ'ব গহপুৰৰ দহদুবিয়া দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ। সমূহৰ যিবিলাক সত্ৰই সৰু ডাঙৰ সত্ৰই একত্ৰ হৈ পেলাই এইবিলাক ৰক্ষা কৰি আছে, সেই সত্ৰসমূহক লৈ পেলাই আমাৰ এই অনুষ্ঠানটো। আৰু ইয়াত সত্ৰৰ বাহিৰেও বিভিন্ন নামঘৰ গাঁৱৰ লোকো আহি ইয়াৰ আমাৰ সত্ৰ সমাজৰ অন্তৰ্ভুক্ত হৈছে। আমি আশা কৰিম আমি যাতে গুৰুজনাৰ প্ৰকৃত ধৰ্ম, প্ৰকৃত নীতি আদৰ্শ এইখিনি আমি প্ৰচাৰ প্ৰসাৰত আমি মহাপুৰুষীয়া সত্ৰ সমাজ অসমে যাতে আগবঢ়াই যাব পাৰোঁ আৰু সকলোৰে প্ৰতি সদিচ্ছাৰে সাম্যমূৰ্তি শান্তিৰে আনন্দৰে যাতে আমি যাব পাৰোঁ, তাৰ বাবে এই 37 সংখ্যক অধিৱেশনত আমি আজি এই দহদুবিয়াৰ ধৰ্মক্ষেত্ৰত মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ 37তম অধিৱেশন আৰম্ভ হৈছে। এই প্ৰস্তুতি আজি প্ৰায় 6 মাহমান আগৰ পৰাই চলি আছিল। বিভিন্ন স্থানৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা
সকলো ভকত বৈষ্ণৱ ইয়ালৈ আহিছে। মহাপুৰুষীয়া সত্ৰ সমাজৰ এয়া এক অতি সুন্দৰ নিৰপেক্ষ আৰু ধৰ্মীয় অনুষ্ঠান আৰু সেই হিচাপে এই অনুষ্ঠানৰ মাজেৰেই অসমৰ সন্ত সমাজত অসমৰ ধৰ্মানুৰাগী ৰাইজৰ মাজত তেওঁলোকৰ যি আদৰ্শ এক নাম হৰি ধৰ্মৰ যি আদৰ্শ সেই আদৰ্শ সকলোৱে প্ৰচাৰ কৰাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। আজি ধৰ্মধ্বজা আমাৰ ৰাজ্যিকৰ সভাপতি দেৱকান্ত আচাৰ্যদেৱে উদ্বোধন কৰিলে। লগতে আমাৰ স্থানীয় যিসকল আছে বিষয়ববীয়া আচাৰ্যসকল সেইসকলে ইয়াত উদ্বোধন কৰে। বিধায়কৰ ওচৰলৈ আমাৰ সমিতি কাৰ্যকৰী কমিটি উদযাপন সমিতিৰ কেইবাজনো গৈছিলে, সম্পাদক সভাপতি কেইবাজনো গৈছিলে, গৈ তেখেতক অনুৰোধ জনাইছিলে, কিন্তু তেখেতে এই বিষয়ে কোনো ধৰণৰ সহায় সহযোগ কৰিব নোৱাৰে বুলি মানা কৰিছে। ইনফেক্ট প্ৰশাসনৰ ক্ষেত্ৰতো আমি ইয়াত উদযাপন কৰাত বহুতো অসুবিধা পাইছোঁ।